নমস্কাৰ যুৱশক্তি চেনেলটোলৈ আপোনালোকক স্বাগতম। নিবনুৱা সমস্যা দূৰ কৰি কেৱল চাকৰিমুখী মনোভাৱ মানুহৰ মনৰ পৰা গুচাই মানুহক স্বাৱলম্বী কৰাটোৱে এই চেনেলটোৰ মূল উদ্দেশ্য। খেতিয়ক হওক, বেকাৰ নহয়। আমাৰ অসমখনক বচোৱাৰ দায়িত্ব আমাৰ যুৱ সমাজৰ। সেয়েহে আমি যুৱশক্তি দেখাবই লাগিব। আৰু খেতিয়ক বুলিলে মানুহৰ মনত ভাহি উঠা সেই ফটা গেঞ্জি পিন্ধা দুখীয়া মানুহজনৰ ফটোখন আঁতৰাবই লাগিব। আপোনাৰ যুৱশক্তি দেখাবলৈ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি আমাক সহায় কৰক। আমি আপোনাক সহায় কৰিম। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মুৰ্গী পালনৰ দৰে হাঁহ পালনো এক লাভদায়ক ব্যৱসায়। বিভিন্ন ধৰণৰ হাঁহ পালন কৰি বৰ্তমান বহুজনে স্বাৱলম্বী হ'বলৈ ধৰিছে। যিহেতু নৰ্থ ইষ্টৰ জলবায়ু হাঁহ পালনৰ বাবে অতি উপযোগী, সেয়েহে অসম, বাংলাদেশ এই ঠাইবোৰত হাঁহ পালন কৰি অধিক লাভৱান হ'ব পাৰি। হাঁহৰ কণী বৰ্তমান সময়ত অতি লাভদায়ক ব্যৱসায় হৈ পৰিছে। সকলোতকৈ ডাঙৰ কথাটো হ'ল যে মুৰ্গী পালনত যেনেদৰে বহু টকা খৰচ কৰি ঘৰ নিৰ্মাণ কৰিব লাগে, তেনেদৰে হাঁহ পালনত ঘৰটোত বেছি টকা খৰচ কৰিব নালাগে। সাধাৰণভাৱে কম খৰচত ইয়াৰ ঘৰটো সাজি হাঁহ পালন কৰিব পাৰি। হাঁহ পালনৰ বাবে অতি কম খৰচত কেনেকৈ ঘৰ বনাই জানিব বিচাৰে যদি কমেণ্ট কৰক। হোৱাইট পেকিং হাঁহ মাংসৰ কাৰণে ব্যৱহাৰ কৰা হয়। ইণ্ডিয়ান ৰানাৰ হাঁহে বছৰত 250 পৰা 300 কণী দিয়ে আৰু ইহঁতক মাংসৰ বাবেও ব্যৱহাৰ কৰিব পাৰি। খাকী কেম্বেল হাঁহক কণীৰ বাবে পুহিলে যথেষ্ট লাভৱান হোৱা দেখা যায়। আপোনালোকক ইয়াৰ বিষয়ে অধিক জনাই উৎসাহ দিয়াৰ বাবে আমি সদায় সাজু। আগলৈ এনেধৰণৰ ভিডিঅ' চাবৰ বাবে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।